ৰাম ৰাম হেডফোনডাল লগাই মই একদম সিহঁতৰ গাঁৱলৈ বা গান এটা শুনিব পৰা নাই অ' ইমান হুলস্থুল কৰিছে আমাৰ মাও যে একদম বেপাৰী এটা আহিব নাই ঘৰখনলৈ সিটোলকে একদম মা ভাগৰ যে একো বস্তু একদম হেৰিয়ে নমৰে পাই ঘৰখনত একদম বস্তু এটা দেখিবহে লাগে একদম লকে থাকিব অ কোন আহিছে দকে হৈছে আমাৰ সেই টাউনৰ পৰা নাজানি আকৌ একদম সেই মাহঁতৰ লগত একদম পকৰা লাগি ভাল হৈ বুজাবলৈ এতিয়াই সেই নতুন হৈ আছে কাৰণেহে একদম কাম বনবোৰ কৰি পেলানি মাহঁতক ভাল হৈ লগাইছে দুদিনমানৰ পিছতহে তাই একেবাৰে আচল চেহেৰা ওলাব হে ঘৰতে সেই নাইটি পিন্ধিব কুৰ্তা পিন্ধিব টাউনৰ ছোৱালী কেনেকুৱা মোক আৰু জনাব লাগে নহয় ময়ো কম নহয় আকৌ মই আকৌ সেই তল পৰি নহয় ময়ো সেই তাইতকৈ ওপৰতহে ষ্টেণ্ডাৰ্ডকৈ থাকিব লাগিব নহ'লে তাই আকৌ মোৰ ষ্টেণ্ডাৰ্ড ল' হৈ যাব নহয় তাইতকৈ মই একদম ওপৰত থাকিব লাগিব মই কাম বন কৰিব নোৱাৰো নহয় এতিয়া তাই এই দুদিনমান সেই আহিয়ে কাম বন কৰি মাহঁতক ভাল হৈ লগাইছে আৰু ভাল হৈ লগাইছে তেতিয়াহে সেই মাহঁতে আকৌ ভাল বুলি ক'ব মোক বেয়া বুলি ক'ব তাই সেইটো বিচাৰিছে গম পাওঁ নহয় চব গম পাওঁ এইবোৰ কথা মই এইবোৰ টাউনৰ একদম এইবোৰ হাত ঘাটত চেঙেলি যাওঁ সেই চাহ একাপ খাই লওঁগে এইটো কাৰণত ফোন আহিলে জানো থাকক এইবোৰ গা ফোন আহে মইতো গুৰুত্ব নাই এইবোৰ ফোন কৰি এৰিব য'তে ত'তে হে এইবোৰ কেলে লগত লৈ ফুৰিব নহয় মই ইমান এইবোৰ হেৰি কৰি দিব নোৱাৰো নহয় লোকৰ ফোনো নিজৰ ফোনো চম্ভালিব নোৱাৰো যাওক সেইবেলিকেইটা ধুই লওঁ ধুনীয়াকে আকৌ আজি মায়ে আকৌ সেই ক'ৰবাত সকাম নে কি আছে তালৈও যাবলৈ কৈছে নহয় নবৌজনী জানো কি কৰিছে জানো নবৌ শুই আছে চাগে নবৌও কিবা এটা মোক কৰি দিব পাৰে সোনকাল হ'ব তেতিয়া সেই অকল ময়ে কৰি থাকিব লাগে বাৰু নতুনকৈ আহিছোঁ যে কৰিবই লাগিব পিছে নবৌয়ে আকৌ মোক ভাল নাপায় মই টাউনীয়া যে মইচোন একো টাউনীয়া আগতে নাথাকোঁ হেৰিও নকওঁ নবৌয়ে আকৌ মোক কেলে বেয়া পাই নাজানো দেই ঘৰখনৰ গোটেইকেইটা মানুহ এনেকৈ মিলিজুলি থাকিলেহে ভাল লাগে নেপায় দেই এনেকৈ নবৌয়ে মোক অকল অত্যাচাৰ কৰিলে নহয় এনেকৈ সদায় সদায় অ ভণ্টি অ এইকেইটা লৈ যোৱাহিছো নহয় অ নব বাচন ধুই আছা অ দিয়া সকামলৈ হেৰি যাবা নে কিনো তুমি সকাম নহয় আমাৰ সেই ডাঙৰ নবৌজনী মেট্ৰিক ভাবলে নিব মিটিং খাবলৈ অ আপোনাক কেলে নিনিয়ে নি নব জানো মায়েচোন মোকো কৈছে বোলে ওলাবা বোলে যাম গোটেইকেইজনী যাম বুলি কৈছে আকৌ আপুনি অ সকামলৈ সোনকালে ওলাবগৈ লাগিব এতিয়া তই যাবি নে নাযাৱ সকাম নে কিনো আজি কোনে ক'লে সকাম বুলি আৰে মোক সকাম বুলিহে কৈছিলে আপুনি অথনি মই ক'লো তো কেতিয়া ক'লে সকাম বুলি জানো তেতিয়াহ'লে বল তাহাৰ ঘৰত মিটিং কৰিবলৈ মাতিছে নহয় আজি আমাৰ বোৱাৰী কেনেকুৱা হ'ল ডাঙৰজনী ভিতৰতে আছে নবৌ ঐ ডাঙৰ বোৱাৰী যা নবৌ এইবোৰ কি কৰিছা মাতিকে যা ওলাগে যা অ মই ওলাংগে তেতিয়াহ'লে দেই ওলাগে মই ৰৈ আছো দেই এইবাৰ লৈ যাবলৈ কথা কুকুৰে খেদে সিহঁতক খগে নগৰ আগে যা কফি একাপ খাই লওঁ দেই ইমান হুলস্থুল কৰে হেৰিও বুলি একদম চামুচ এখন নাই দেখিছা সেয়া পাকঘৰটো চামুচ এখন নাই ক'তনো বস্তুবোৰ এৰে জানো এইফালে যাব এইখন চামুচ এইফালে যাব লাগে সেই বোলো কফি একাপ খাই যাওঁ তাহাঁতৰ ঘৰৰ পৰা কি দিয়ে ঠিক নাই নহয় আমাৰ এজনী আকৌ গ্ৰীণ টিহে খায় তাইৰ লগত আকৌ মই ফেন গাব লাগিব নহয় কফি খাব লাগিব মই নব এতিয়া আপুনি কফি আৰু হেৰি খাবলৈ টাইম নাই কি হ'ল হেৰি কেলে আপুনি গাঁৱত খাবলৈ নিদিব জানো তোমালোকৰ পৰা কিবা শান্তি নাই পাই একদম কিবা খাবলৈ শান্তি নাই শুবলৈ শান্তি নাই ইমান হুলস্থুল কৰা তোমালোকৰ বুলি কিবা গাঁৱলীয়া বুলি ইমান হুলস্থুল কৰিব নালাগে নহয় মানুহ তেনেকে নকব ইমান হুলস্থুল হলে ভাল নালাগে নহয় ওচৰৰ মানুহ থাকে ভাল নাপায় নহয় গম পাইছা নাই আপোনাৰ দেখোন ইমান সেইখিনি বাচন ধোৱা ইমান তোমালোকে হুলস্থুল কৰিছা মই বোলো কফি একাপ খাই লওঁ মায়ো সেই মিটিং ফুৰিবলৈ যাম বুলি কৈছে মই বোলো সেই ওলাই মেলি লওঁগে ভালকে আপুনি তেনেকে ক'লে নহ'ব নহয় সৰু নবৌয়ে আকৌ ৰাতিপুৱাই ফুটি বাচনকেইটা ধুইছে আপুনি কফিহে খাইছে এতিয়া তাই সেই দুদিনতে তোমালোকে সেই কাম কেইটা কৰি ভাল হৈ লগা বুলিহে কাম কৰিছে মই সেইবোৰ জানিবলৈ বাকী নাই নহয় তোমালোকে সেই তাই কাম দুটামান কৰিলে বুলিয়ে বৰ তাইক ভাল হৈ বুজাব নালাগে দুদিনৰ পিছত তাই নিজে ৰং সলাব সাপে মুঠ সলোৱা দি তাই নিজে নিজৰ একদম ৰং সলাব টাউনৰ ৰূপ ল'ব তাই গম পাবা নহয় তেতিয়া এতিয়া মোক তোমালোকে একদম মই তাৰ লগত ফেৰ মিলাবৰ কাৰণেহে মই কাম বনাই কৰা হ'ব দিয়ক আপুনি আহো কফি খাওক তাৰপৰা কফি মোৰ হৈ গ'ল তুমি নোযোৱা নহয় মই নাযাওঁ মায়ে তুমি সেই ঘৰৰ কাম কেইটা কৰি থবা দেই আমি আহোঁগে তেতিয়াহ'লে দেই মা ৰৈ আছে নি মা ৰৈ আছে হ'ব মই যাওঁ কফিহে খায় বাপেকৰ ঘৰত চাগে কি খাই পাইছে সেয়াও ঠিকনা নাই সুদাইলিকা ভাত খাই চাগে ঠিকনা নাই ইয়ালৈকে আহিলে কফি খাই গৈছে মা কেলে টেম্পু এখন ভাড়া কৰিব নোৱাৰিলে নি আপুনি বাৰু কিয় টেম্পু লাগে নে তই আগতেচোন ক'বালেচোন কিবা হেৰি এখনে লৈ যাওঁ হ'লহ পাই কি হ'ব মই স্কুললৈ লেডিবা লৈ যাওঁ এতিয়া হেৰি বুলি ক'লে লেডিবা এখনো নাই মই এখন ঘৰৰ পৰা লৈ অনা হ'লে ভাল আছিলে পাই আনিব নালাগে তই এই কাপটো পাৰ হ'লে পাবি একদম শান্তি নাইকিয়া হৈছে কেলেও আনি ল'ম আকৌ কেলেও আনি ল'ম মই চাদৰ মাৰি আহিছো আকৌ টাউনত তেনেকে থাকে অ সুনিতা নবৌ ক'লে যায়নো অ বোৱাৰী ফুৰাবলৈ নিছে নি দুজনীকে বোৱাৰীৰ পৰা আপুনি বেলেগ সুখী ন
কিয়ে বাৰু দে অঁ সেইজনী বৰ ষ্টাইলিছ দেখোন লাগিছে বোৱাৰীজনী কোনজনী এজনী অঁ এই ষ্টাইলিছ অকমান এই চাদৰ যে মেলি আছে তাই সেই ষ্টেণ্ডাৰ্ডজনী সেই টাউনৰ বোৱাৰী নহয় জানো নহয় নহয় অ এই গাঁৱজনী হয় আমাৰ টাউনজনী এজনী অঁ বাৰু তাই সেই টাউনৰজনী বৰ ধুনীয়া পাই ধুনীয়া তাৰমানে আপুনি কি ক'ব বিচাৰিছে মই সেই গাঁৱলীয়া কাৰণে মই মানে বেয়া নহয় নহয় বোৱাৰী তুমি এটা নতুন 9 দিনতে নতুন ছোৱালী হৈ আছা সেন্দু অকণ ল'বা তেতিয়া শুৱনি দেখাব কেলে সেন্দু নাই ল'বা এইবোৰ দেখিছা নে সেন্দু লৈছে ইমান একদম ডাঠকে ল'ব নোৱাৰা তই ঠিকে কৈছ হেৰ জোনমণি মই সেন্দুলে মন পাই নাই নহয় তই সেন্দুকণ কেনে ল'লি সেন্দু লৈছিলো এইকণতে লৈছো আকৌ সেন্দুকণ সেন্দুৱে যে বোৱাৰী জীৱনৰ মোৰ গম পা নাই একদম প্ৰয়োগ যে ভাত দিয়া কাঁহৰ কাঁহীখন সেইখন আমাকে ফুট ল'বি ডাঙৰকে নোলোৱাকে থকা নাই নহয় সেইখন আমাৰ ডাঙৰকে ল'বি হ'ব ব'লক আপুনি সেই গাঁৱৰ মানুহৰ কথা শুনি মোক তেনেকে কথা শুনাব লাগে আৰু আপোনালোকে এইবোৰ ৰাস্তা ঘাটে মানুহক ধৰি ধৰি কথা নুশুনাব তেনেকে বেলেগ মুখখন চোকা দেই তুমি কাম কৰিলে নে ভণ্টি আইও আপোনাৰ পাছে ভিডিঅ' এটা বনাবলৈ শান্তি নাই দেই নব হিৰত সেন্দু ল'বা আজিকালি ল'ৰাকে ভাল পাব নোৱাৰিলে তুমি হিৰত সেন্দু ল'বা এই ঘৰতে বিয়া নোহোৱাকে বহি আপুনি ন আমাৰ দাদালে আহিনো ক'তনো সেন্দু লৈছে সেইকণ এখন আপুনি সেই আলু এখনহে কৰিছে দেখোন কেলে নাই ল'বা এইকণ মই সেন্দু লৈছো 10 টকা সেইকণ আপুনি ইয়াত ল'লে তুমিও কেইখন খবৰ আহিব পাৰিছা আইও কাম কৰিলে তুমি সেইটো কোৱা কাম কৰিলো আৰু চাওঁগে ৰ'বা চাই পেলাইহে তোমাক একদম দিম ৰ'বা তুমি মাহঁত অহা নাই নহয় এতিয়ালৈকে মই দিম তোমাক ৰ'বা কাম নকৰিবলৈ হ'লে মাহঁতেনো এজনী কোনো হেৰি ফুলখনি বোৱাৰী নিলে পাই একদম একো যৌতুক চৌতুক নানিলে তাইহে আকৌ ষ্টেণ্ডাৰ্ডটো বেছি ৰাতিপুৱা হ'লে কফি খাব আকৌ ৰাতি হ'লে হেৰি মোবাইল চাব তাই আকৌ মুখে গালি পাই পেলাই আহে আই মোক দিয়কচোন বা মই তাইক ঠিকছে ভণ্টি অ ভণ্টি কি হ'ল তুমি কাম যে একো নকৰে তোমাকচোন যাওঁতে মই কৈ থৈ গৈছিলো কামবিলাক কৰি থবা মই কৰিব নোৱাৰিলো মই লগৰ এজনী ঘৰলৈ গৈছিলো আপোনালোকেও গৈছিল তোমাকচোন মই কৈ থৈ গৈছো আহঁতে তোমাক একো নকৰিলে মই নকৰিলে ভাবিবা আকৌ 10 মতে মই এখন ঘৰ তোমাৰ ডাঙৰ নব কথা ক'লে অকণ শুনিব লাগে তুমি যদি ডাঙৰ ছোৱালী গম পোৱা নাই তুমি যদি সৰু ছোৱালী হৈ থকা নাই কেলে আপুনি এখন কাম কেইটা কৰিব পাৰে মই নচলে কাম মইতো কৈছো মাৰ লগত মই ওলাই গৈছো বুলি তুমি তেনেকে কাম নকৰিলে নহ'ব নহয় যদিও সৰু নবজনী তেনেকে তুমি মোৰ লগত মুখ চলাব নাহিবা তুমি সৰু হয় গম পাইছা নাই মোতকে একদম এনেকে চুলি কাম নকৰা কাম থাকে মুখ চলাইছে কেনেকে সৰু যাওঁতে কামকেইটা কৰি থবলৈ গ'লো তাই একদম মোৰ লগৰজনীয়ে মাতিলে আপোনালোকে গ'ল কাৰণে মই ঘৰত অকলে আছো কাৰণে মই গ'লকে লগৰজনী ঘৰ মোৰ লগত মুখ চলাইছে গম নতুনতে সেই চুলি ধৰিলে দেখিছে জীয়েকক মুখ চলাইছে গম পাই নাই তুমি এই বুলি মাৰিব নালাগে নহয় তাই কেনেকুৱা মুখ চলাইছে ইমান সৰু হৈ পেলাই ডাঙৰ তেনেকে মই তষ্টমত তাই নবৈ আমিতো দুজনীকে বোৱাৰী আছো কৰিম নহয় ময়ো কৰিম তুমি সন্ধিয়া সময়ত কামকেইটা মই তাই কৰিব কিমান কাম কৰা মই দেখিছো কাম কৰে বোৱাৰী কথাটো ক'লো যে এই ডাঙৰ মই আহি পাওঁতে কাম দিয়াটো কৰি থব পাৰে 10 মান আমিতো ফুৰিবলৈ গৈছো তুমি যে সোনকালে আহিছিলা মই সোনকালে পাইছোহে কিবা ৰাস্তাটো কিমান দূৰ আপোনাক কৈছে তেতিয়া টেম্পু এখন ভাড়া কৰিব পাৰে বুলি টেম্পুত যায় ভাবিছিলো টাউনৰ বোৱাৰীজনী চাহ হ'ব চোকা হ'ব একদম মোক চাগে কি ক'ব ঠিক নাই এইজনী টাউনৰজনী ভালে তোকো মুখ চলাইছে তই একদম মাজত মাত নিদিবি মাজত একদম তই মাজত মাত নামাৰিবি ভাবিছিলো টাউনৰজনী বেয়া হ'ব তাইহে ভাল এই গাঁৱজনীহে এই যে স্থান কাল পাত্ৰ চাই বোৱাৰী আনিব লাগে দেই এইবোৰ চালে নহ'ব দেই আপুনি তেনেকে কথা ক'ব নাহিব ভাল আনিলো ভাল হ'লে এজনী কাঁধে মনে থাককচোন ব'লক আপুনি গাঁও চহৰ ভেদা ভেদি উলিয়াব নালাগে গম পাইছেনে তাই এতিয়া সেই দুদিনতে আহি পেলাই আপোনাক কাম বন কেইটামান কৰি দিলে বুলি আপুনি এতিয়া তাইক ভাল বুলি ভাবিছে হা মই এতিয়া কামকেইটা কৰা নাই কাৰণে আপুনিও বেয়া বুলি ভাবিছে ভাবিমে তাই টাউনতে তাই টাউনতে তাই বোৱাৰী হৈ আহিছা হেন্দু চা তোৰ তই গাঁৱজনী কি হৈছ হা আপোনাক দুদিনমান ৰং হ'লে দেখুৱালে বুলি আপুনি তাইক ভাল পাব নালাগে সময়তে তাই ৰং দেখাব গম পাব তাই বেয়া হ'লে সময় দিম তাইকো দিম বেয়া হ'লে হ'ব এতিয়া আপুনি গাঁৱজনী সময়লৈ অপেক্ষা কৰক আপুনি কৰিম মই দুদিনমানৰ পিছত দুদিনমানৰ পিছত যেতিয়া ৰং দেখাব তেতিয়া গম পাব মোক এতিয়া এনেকে কথা ক'ব নাহিব এনেকে সেই গাঁৱৰ হেৰি নকৰ বুলি ভেদা ভেদ উলিয়াব নাহিব তাই যিটো ষ্টেণ্ডাৰ্ড থাকে মই তাতকৈ ওপৰত থাকিব বিচাৰো ঘৰত কি খাবলৈ পায় তাৰো ঠিক নাই তই কেলে ডাঙৰ কমা নবৈ ৰাতিপুৱা ইমান বাচনে চাচনে ধুইছে তাই শুই উঠি একো নকৰিলে তাই নকৰে মই গম পাওঁ নহয় তই কেলে মোক বুজা মই ক'লো আকৌ মই তোৰ কষ্টবোৰ দেখিব নোৱাৰো তাই ফুচিও বেয়া পাইছে তাই গুচি আহিলে ফুচি গম পা উঠি পতকে চাহ নাখালে ফুচিও বেয়া পাইছে গম পাই তাই কেলে এনেকুৱা জানো পাই নব সঁচাকে এনেকুৱা ভাবিছো তই বেয়া হবি টাউনজনী চোকা হ'ব চাগে এজনী কাম নকৰিব এই ভালে গাঁৱজনীহে বেয়া হ'ল মানুহজনীয়ে কৈছে নহয় ৰাস্তাতে তেনেকে কৈছে মোৰে বেয়া লাগিছে মই বৰ ডাঙৰ ভুল কৰিলো বৰ ডাঙৰ ভুল কৰিলো পাই মই গাঁৱৰ ছোৱালীজনী আনি পিনি ভাবিলো গাঁৱজনী ভাল হ'ব কাৰণ গাঁৱজনী আনিলো এজনী টাউনো আনিলো না দেই গাঁৱৰ চহৰ বুলি কথা নাই আচলতে মানুহৰ শিষ্টাচাৰ ভাল হ'ব লাগে মনটো ভাল হ'ব তেতিয়া ঘৰ এনেও ঘৰখন সেনেকে হ'ব
মই ভাবিছিলোঁ এজন ঘৰখন ধৰিব ধৰি মেলি খাব দুজনীয়ে নাই দেই শিষ্টাচাৰ আচলতে ঘৰ শিষ্টাচাৰ নাই এইবোৰ জেগাত পঢ়া শুনা যদিও মগজত একোৱেই নাই একোৱে নাই সেইটোৱে আচলতে সেইটোৱে গম পালি আচলতে গাঁৱৰ চহৰ বুলি কোনো কথা নাই মানুহৰ শিষ্টাচাৰখন মেইন সেইখন ভাল হ'লে মানুহে চলিব পাৰিব তাৰ শিষ্টাচাৰ নাজানে ব্যৱহাৰ নাই তাৰ ব্যৱহাৰ বেয়া কথা সেইকাৰণে এতিয়া নিজৰ চৌতুটা দেখুৱাই দিলে মানুহৰ আগত নৌবা এতিয়া টাউনত কিমান ডাঙৰ ডাঙৰ ওখ বিল্ডিঙৰ ওপৰত থাকে হয় নে বাৰু সেই বুলি আপুনি সেই গেলা বাচন নোধোৱাকে আছে নি বাৰু সেইটোৱে সঁচাকে এইবোৰ ইমান ধৰি নাথাকিব আচলতে গাঁৱত কেঁচা ঘৰত থকা যে পুখুৰী নদা হেৰি কুঁৱা পানী খোৱা আহে কিন্তু তাই পকা ঘৰত থাকি ফিল্টাৰ পানী পাইছে ভিতৰতে পাকঘৰ লেট্ৰিন তাই এতিয়া ফেচিলিটি পাইছে যে তাই অহংকাৰ হৈছে এই অহংকাৰ ভাঙিব লাগিব গম পালি এই অহংকাৰ মই ভাঙিব লাগিব ভালে পাই ভালক যাব ভিতৰত যাওঁ হ'ব আহা নব